পাই লওঁগৈ তাৰপিছত দেখাই আছোঁ আৰু আমি আহি এতিয়া পাই গ'লোঁ পাৰ্চেলটো আজি আমি গোটেইটা লগৰকেইটা হেঁতি এটা স্পেচিয়েল বস্তু আনিবলৈ গৈ আছোঁ আমাৰ লাডাখৰ ৰাস্তাইদি হাই হেল্ল' নমস্কাৰ গাইছ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজি আমি এটা গৈ আছোঁ পূৰা স্পেচিয়েল বস্তু আনিবলৈ ৰাস্তা চাওক আপোনালোকে লাডাখৰ ৰাস্তা একদম পূৰা এইফালে গোটেই বোকা লাডাখ ফাৰ্ষ্ট কপি লাডাখৰ ফাৰ্ষ্ট কপি আমাৰ এইটো বনাই আছে গোটেই মানে ৰাস্তা বেয়া বনাই আছে ইফালে মানে কি হৈছে এইখনৰ কালভাৰ এটা ভাগিছিলে কালভাৰটো বনাই আছে কাৰণে এইফালেদি পঠাই দি মানে ৰাস্তাটো দি দিলে আৰু এতিয়া সেইটো কমপ্লিট হ'লে সেইটো ৰাস্তা বন্ধ হ'ব আৰু তেতিয়ালৈকে মানে এনেকৈ চলিব লাগিব আৰু এতিয়া ফটাফট গৈ লওঁ কি বস্তু লৈ আছোঁ আপোনালোকৰ তাত গৈহে দেখাম মানে বহুত দিনৰ পৰা মানে বস্তুটো ল'ম বুলি ভাবি আছিলোঁ আজি মানে ফাইনেলি লৈ ল'লোঁ আৰু এতিয়া গৈ ফালে দেখাই আছোঁ আপোনালোকক বমেনলি পাই গ'লোহি আমাৰ মানে পাৰ্চেলটো কি আছে মহেশ শ্বপিং মলৰ ওচৰতে আছে তাৰ পাই লওঁগৈ আপোনালোকক তাৰপিছত দেখাই আছোঁগৈ পাৰ্চেলটো ছাৰপ্ৰাইজটো মানে কি আছে স্পেচিয়েলি মানে আৰু এতিয়া গৈ আছোঁ আমি ৰাস্তাইদি বহুত মানে ভিৰ হৈ আছে আগত ডাম্পাৰ এখন গৈ আছে ডাম্পাৰখনে মানে বহুত লাহে গৈ আছে সেইটো কাৰণে ভিৰ হৈ আছে তাত গৈ পাই লওঁগৈ তাৰপিছত দেখাই আছোঁ পাই গ'লো পাৰ্চেলটো ওচৰত এই লগৰটা আগত আছে এইফালে আছে এইফালে এতিয়া পাৰ্চেলটো লৈ লওঁগৈ প্ৰথম লগৰটা এইফালে আছে আহি আছে পাৰ্চেলটো কি আছে স্পেচিয়েল ছাৰপ্ৰাইজটো আপোনালোকক দেখাই আছোঁগৈ গৈ ফটো এইটো কি লৈ আহিছ হেলমেটটো কাম নাই কেলে ফালতু আহিছে নে মই চালো খুলি তোৰ মাথাই নহ'ব দেখা সোমাব তোৰ মাথাই নহ'ব কিবা এখন দিয়ক কওক খোলো কি কিবা এখন দিয়ক কি ব্লগ কৰি আছা নেকি অঁ হা নতুন হেলমেট ল'ব আহিছা অলৰেডি খোলা হৈয়ে গ'ল লেপটপ মই মাত্ৰ পেক কৰিছোঁ এইটো স্পেচিয়েল বস্তুটো ইয়াতে আছে একজোৰ এপিক মডেলৰ ভেনমাছ হেলমেটটো কেনেকুৱা লাগিছে আপোনালোকে দেখি কমেণ্ট কৰি জনাব ভাল লাগিছে
মালেজিয়া মাছেৰি পাইছে তাইহে কৈছে বোলে ষ্টিকাৰ নাম দি দিব লাগিব নহয় ইয়াৰ লগতে ষ্টিকাৰ দি দিছে আৰু ইয়াত কিবা এটা দিছে আৰু এইটো বেগ দিছে বেগটো একদম ধুনীয়া কোৱালিটি হেল্ল' ফ্ৰেণ্ডছ হেলমেট লৈ লৈ এতিয়া ধৰিবলৈ কৈছোঁ বাকচটো ধৰ বাকচটো তাৰ হেলমেটটো ধৰিবলৈ লাগে হেলমেটটো মই লৈ গৈ আছোঁ তাক কৈছোঁ বাকচটো ধৰহি বুলি সি বাকচটো ধৰিব পৰা নাই হেলমেট নাই কালাৰটো কেনেকুৱা লাগিছে আকৌ এতিয়া বাহিৰত অকণমান পোহৰত দেখাই দিছোঁ আমাৰ কালাৰটো চাওক কিনিলেও কিনিব কালাৰটো চাওক আপোনালোকে আৰু এতিয়া আমাৰ হেলমেট লোৱা হৈ গ'ল সি লগৰটো হেনো হেডফোনডাল লয় হেডফোনডাল লৈ লওঁগৈ পাম নাপাওঁ মানে চি টাইপ হেডফোন বিচাৰি ফুৰিছে চি টাইপ হেডফোন পাম নাপাওঁ ইয়ালৈকে আহিছোঁ এখন মোবাইলৰ দোকানলৈ আহিছোঁ ইয়াত চি টাইপ হেডফোনডাল পাওঁ নাপাওঁ চাই লওঁ আমি এতিয়া সেইখন দোকানত সোমাইছিলোঁ তাত হেডফোনডাল নাপালোঁ চি টাইপ এতিয়া অকণমান আগলৈ গৈ আছোঁ হেডফোন বিচাৰি হেলমেটটো পিন্ধি ট্ৰাই কৰি আছে হা ফাইনেলি ইয়াত আহি পিনি চি টাইপ হেডফোনডাল আছে বুলি কৈছে এতিয়া চাই লওঁ নকৰিলেও হ'ব অকণমান লগাই থ'লে গম পাবি হা চেনেল এটা আছে সৌ বেছি নাই 3000 মান আছে ভিডিঅ' নিদিওঁৱে মানে কেতিয়াবাহে ক'ৰবাত আজি হেলমেট এটা আনিবলৈ আহিছিলোঁ ভিডিঅ' এটা বনাইছিলোঁ কাৰণে চাউন মানে আহিছে আল্টিমেট এই পাবজিত খোজ এটা শুনিবি পাবজিত যে খোজ এটা শুনিব হেডফোনডাল বিয়াত আল্টিমেট হেডফোন আৰু এতিয়া হেডফোনডাল লোৱা হৈ গ'ল আৰু দাদাজনো ভাল আছিলে নিজে ছাবস্ক্ৰাইবটো কৰি দিলে মোবাইলটো উলিয়াই চেনেলটো দেখাই পিনি ভাল লাগে এনেকৈ ছাবস্ক্ৰাইবটো কৰি ল'লে আৰু এয়া স্কুটি আহি গ'ল আমাৰ এতিয়া হেলমেট পিন্ধি আছে পুলিনে এতিয়া হোটেলত সোমাই কিবা এটা খাই লওঁ
আছোঁ। লগতে মানে কি হ'ল টমেটডালে অকণমান ৰখি দিলে, ডেৰি অহালৈকে লাহে লাহে গৈ আছোঁ। ডেৰি কি কৰিছে আহি লওক, তাৰপিছতে গৈ আছোঁ। গৈ পিনি ভালকৈ দেখাই আছোঁগৈ, ফটোকপিও মাৰিব লাগিব। আৰু য'ৰ পৰা মানে হেলমেটটো লৈছিলোঁ, মানে ইনষ্টামত লৈছিলোঁ, বাইকাৰ্ছ অফ আছাম বুলি আছে ইনষ্টাৰ ৱেবছাইট, মানে পেজটো ইনষ্টা পেজটো বাইকাৰ্ছ অফ আছাম বুলি আছে, তাৰপৰাই লৈছিলোঁ। হেৰাই গৈছিলে, ক'ত জানো হেৰাই গৈছিলে। আৰু এতিয়া পুৰা ভালে চিন্তা যাব। ফাইনেলি এতিয়া হেলমেটটো ঘৰ আহি পাই গ'লহি। আপোনালোকে হেলমেটটোৰ লগত এতিয়া কি আহিছিলোঁ তাত ভালকৈ দেখাব নাপালোৱে, এতিয়া দেখাই দিওঁ। হেলমেটটো মানে স্মক ভাইজাৰ লগতে থাকে। এখন স্মক ভাইজাৰ লাগি আছে লগতে দেখিব পাইছে। আৰু চবেইতো জানেই মানে একযোৰ হেলমেটটোৰ কি থাকে। গ্লাছখন খুলি দেখাই দিছোঁ। ইয়াত ডুৱেল ভাইজাৰ হয়, ডাবল ভাইজাৰ আছে। ডাবল ভাইজাৰ আছে, ইয়াত আছে চুইচটো, ওপৰলৈ তললৈ নামি যাব। আৰু এতিয়া এইটো ছাইডত থৈ দিওঁ আৰু লগত কি আহিছে বাকচটোত দেখাই আছোঁ। ইয়াত এটা বেগ দিছে হেলমেটটো লৈ ফুৰিবৰ কাৰণে, ক'ৰবাত গ'লে বা নহ'লে ঘৰত ভৰাই থৈ দিবৰ কাৰণে আপোনালোকে। ধুনীয়া কোৱালিটি বেগ হয় একদম। আৰু কি দিছে দেখাই দিছোঁ। ইয়াত আৰু এটা পিছফালে লগোৱা হেৰি দিছে সৰু, আৰু বাকী এইবিলাক ষ্টিকাৰ দি থোৱা আছে। এনেকুৱা একযোৰ ষ্টিকাৰ 3টা আহিছে, এনেকুৱা একযোৰ ষ্টিকাৰ 3টা আহিছে, এটা লগৰ এটাই ল'লে, এতিয়া 2টা আছে। আৰু এইবিলাক ইয়াত কিবা কিবি দি দিছে আৰু সিমানেই। আৰু এটা সৰুকৈ এনেই চেষ্টা কৰিছোঁ হেলমেটটো চিনেমেটিক ভিডিঅ' এটা বনাম বুলি। ভিডিঅ'টো কেনেকুৱা হৈছে আপুনি কমেণ্ট কৰি জনাব। ভিডিঅ' প্লে কৰোঁ এতিয়া। আৰু আপোনালোকক ধুনীয়া বস্তু এটা দেখাই দিওঁ। আমাৰ এইফালে বিহু পোৱাহিয়ে নাই, কপৌ ফুল ফুলিলে। আপোনালোকক ভালকৈ ওচৰৰ পৰা দেখাই দিছোঁ, চাওক। কপৌ ফুল ফুলিলে আৰু 2-3 দিনৰ পিছত মৰহিয়ে যাব, গোটেই ফুলি সম্পূৰ্ণ হৈ গ'ল। আৰু এইফালে এইদিপা ফুলি হোৱা নাই, ফুলিবলৈ ধৰিছে আৰু বস্তু মানে এইদিপা ফুলা নাই, এইদিপা বগা ফুলিব মানে। এইদিপা ৰঙা আছিলে, এইদিপা ফুলি হ'লেই মোৰ। আৰু মোৰ আগৰ হেলমেটটো আছিলে এইটো ষ্টানৰ, আৰু এতিয়া আহি গ'ল এইটো নতুন একযোৰ। আৰু আপোনালোকে কালাৰটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। যদি ভাল লাগিছে আপোনালোকে ভাল লাগিছে বুলি কমেণ্ট কৰি জনাব। আৰু মানে কি এতিয়া এইটো মানে মডেলটো মানে এই ভেনামাছটো লুকাই গৈছে বুলি ক'ব পাৰি। আগতে বহুত চলিছিলে, তথাপিও মই মানে এইটোকে ভাল লাগিলে, সেইটো কাৰণে এইটোকে অৰ্ডাৰ দিলোঁ। আৰু মানে কি হ'লে একযোৰ হেলমেটটা বিৰাট ধুনীয়া। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব একদম।